হেল্ল' গুড মৰ্ণিং এভৰিৱান কি খবৰ আশা কৰিছোঁ আপোনালোকৰ ভালেই আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল আৰু আজি হ'ল 11 মাৰ্চ আজি শিৱৰাত্ৰি তো মোৰ ফালৰ পৰা আপোনালোক সকলোকে মহাশিৱৰাত্ৰিৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰিছোঁ মহাদেৱে আপোনালোক সকলোৰে মনোবাঞ্ছাবোৰ সুন্দৰভাৱে পূৰণ কৰক আৰু আজি যিহেতু এটা বহুত স্পেচিয়েল দিন আজি শিৱৰাত্ৰি তো সেইকাৰণে ভাবিলোঁ আজি দিনটোৰ আৰম্ভণি মই আপোনালোকৰ সৈতে কৰোঁ মইনো শিৱৰাত্ৰিৰ উপলক্ষে ক'ত যাওঁ কি কৰোঁ সৰু সুৰাকৈনো মই কি কৰিছোঁ সেই সকলোখিনি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে অলৰেডি কৰি থৈছে তেনেহ'লে বহুত থেংক ইউ গতিকে বেছি দেৰি নকৰি ব'লক মন্দিৰলৈ যাওঁ সেৱা কৰোঁ আৰু ময়ো যাওঁ আৰু আপোনালোকে মোৰ লগত ব'লক গতিকে ব'লক আজিৰ এই ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰোঁ Every single day, I'm gonna make something. আৰু এয়া মন্দিৰ আহি পাই গ'লোহি গতিকে পূজাৰ কাৰণে লগা প্ৰয়োজনীয় বস্তু কেইটামান কিনি লওঁ মানে মই চাকি কিনা হোৱা নাই চাকি কিনি লওঁ তাৰপিছত আপোনালোকক বাকীখিনি দেখুৱাই থাকিম গতিকে ব'লক প্ৰয়োজনীয় বস্তুখিনি কিনি লওঁ আৰু এয়া মই চাকি অলৰেডি কিনিলোঁ এই থালখনত সজাই আছে মই কিনা বস্তুখিনি আৰু এইখন মোৰ থাল অলৰেডি ৰেডি আৰু এতিয়া ব'লক পূজা কৰিবলৈ যাওঁ তো এতিয়া ব'লক আমি এইফালেদি সোমাই যাম আৰু মন্দিৰটো বহুত ভিতৰত আছে গুহাৰ ভিতৰত গতিকে ব'লক আমি মন্দিৰৰ ভিতৰলৈ সোমাই গৈ থাকোঁ ময়ো যাওঁ আৰু মোৰ লগত আপোনালোক ব'লক সোমাই যাওঁ ভিতৰলৈ এইফালে একদম গুহাৰ ভিতৰত পাহাৰৰ ভিতৰত এনেকৈ যাব লাগে আৰু আহক এতিয়া মন্দিৰৰ ভিতৰৰ কিছু দৃশ্যাংশ চাওঁ মইতো পূজা কৰিলোৱেই আৰু পূজা কৰাৰ সময়ত ৰেকৰ্ডিং কৰাটো কোনোপধ্যে সম্ভৱ নহয় তো পূজা কৰি মেলি ভাবিছোঁ এতিয়া মই আপোনালোকক মন্দিৰৰ ভিতৰৰ কিছু দৃশ্যাংশ দেখাওঁ আৰু এয়া হ'ল ভিতৰৰ মানে মেইন প্ৰৱেশ দুৱাৰৰ ভিতৰত য'ত পূজা কৰা হৈছিল আৰু মানুহ আছিলে কাৰণে মই ভালকৈ দেখাব নোৱাৰিলোঁ তথাপিও আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাওক जय हो शंकरा भोलेनाथ शंकरा आदिदेव शंकरा हे शिवाय शंकरा तेरे जाप के बिना भोलेनाथ शंकरा चले ये सांस किस तरह हे शिवाय शंकरा मेरा कर्म तो ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आँख मूंद के चला तेरी আৰু এয়া এইফালে প্ৰসাদৰ কাম চলি আছে মই ক'লোঁ বোলো অলপ ৰেকৰ্ডিং কৰোঁ বেয়া নাপাবা সিহঁতে আছে কৰা একো নহয় তো ৰেকৰ্ডিং কৰিলোঁ প্ৰসাদ ল'লোঁ তো ব'লক ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ লৈছোঁ ব'লক ঘৰত লগ পাই আছোঁ ঘৰলৈ যাম বাৰু আগতে ভাঙৰ লাডু কেইটামান আপোনালোকক শ্বেয়াৰ কৰোঁ আৰু লগতে এয়া আছে ভাং এয়া আছে চিলিম শিৱ পূজা যিহেতু আপোনালোকতো দেখাবই লাগিব সেইকাৰণে মই অকণমান ৰেকৰ্ডিং কৰি ৰাখিলোঁ আৰু এতিয়া মই আপোনালোকক চিধা ঘৰত গৈ লগ পাই আছোঁ ব'লক এয়া যে পূজা কৰিবলৈ গৈছিলোঁ আজি তাৰ পৰা মন্দিৰৰ পৰা ফুল দি পঠিয়ালে এয়া ফুল ধুনীয়া লাগিছে ন বিভিন্ন কালাৰ আছে বগা আছে ৰঙা আছে গুলপীয়া আছে ভাল লাগিছে ফুলখিনি দেখি আৰু লগতে হ'ল এয়া প্ৰসাদ আপোনালোকলৈ আগবঢ়ালোঁ দেই প্ৰসাদ মোৰ ফালৰ পৰা শিৱৰাত্ৰিৰ প্ৰসাদ এয়া আপোনালোকে খাব বুলি আশা থাকিলে এনেকৈ দেখুৱাইছোঁ আৰু প্ৰসাদ খাব দেই